ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ মানদণ্ড উন্নয়ন কৰাৰ উদ্দেশ্যে চৰকাৰী বিদ্যালয়সমূহত অসম চৰকাৰে সময়ে সময়ে আয়োজন কৰি আহিছে গুণোৎসৱ। তাৰে লগত সংগতিত ৰাখি আজি জাগিৰোডস্থিত মাৰ্কাংকুচি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় এই গুণোৎসৱ। এই অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয়খনৰ প্ৰধান শিক্ষাৰ্থীৰ লগতে বহী মূল্যায়নৰ নিৰ্দেশক বিৰিঞ্চি কুমাৰ পেগু আৰু সুশান্ত চন্দ্ৰ। চাওঁ আহক আমাৰ ডি নিউজ অসমৰ এটি বিশেষ প্ৰতিবেদন। এটা মতামত জানিব বিচাৰিছিলোঁ আৰু এই উৎসৱৰ মাজেৰে ছাত্ৰ ছাত্ৰীক কেনেধৰণে প্ৰভাৱ পৰিব বুলি আপুনি ভাবে? গুণোৎসৱটো পতাৰ কাৰণে আমাৰ ভালেই লাগিছে। এটা স্কুলখন আমাৰ এটা বিদ্যালয়ত এটা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু মাতৃগোটৰ মানুহখিনি যে ভাল লাগিছে। এটা ধুনীয়া পৰিৱেশ আৰু ল'ৰা ছোৱালীখিনি মানে কি হৈছে, তেওঁলোক বিদ্যালয়লৈ গুণোৎসৱ বুলি অহাটো তেওঁলোকৰ মানে ৰেগুলাৰ হৈছে। তাৰপিছতে তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি এটা হৈছে যে ছাৰহঁত বাহিৰৰ পৰা আহিব, পৰীক্ষা ল'ব আমাৰ, সেইটো কাৰণে তেওঁলোকৰ উৎসাহ এটা হৈছে। খুব ধুনীয়া পৰিপাটি হৈছে আৰু স্কুলখন ধুনীয়া হৈছে আৰু এনেকৈ গুণোৎসৱ পাতি থাকিলে স্কুলৰ কাৰণে ভাল আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণেও ভাল, আমি শিক্ষকসকলো আমি সজাগ হওঁ আৰু সেইটো কাৰণেও অনুভৱ হয়। কি কি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে? 2017 চনৰ পৰা এইবছৰ তাৰ পৰৱৰ্তী বছৰ 2018 আৰু মাজতে আমাৰ যিহেতু ক'ভিডৰ কাৰণে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ উদযাপন কৰিব পৰা নাছিল, এইবাৰ তৃতীয় বাৰৰ কাৰণে অসম চৰকাৰে গুণোৎসৱ স্কুলবিলাকৰ চৰজমিন তদন্ত কৰি স্কুলবিলাকে কি অৱস্থাত আছে, শিক্ষাৰ মানদণ্ড কি হৈ আছে আৰু শিক্ষাৰ মান কেনেকৈ বঢ়াব পাৰে, এই লক্ষ্যৰে এই গুণোৎসৱ আকৌ 2022 চৰকাৰে 3টা পৰ্যায়ত গোটেই অসম জুৰি আটাইকেইখন চৰকাৰী বিদ্যালয় সামৰি পেলাই এই গুণোৎসৱ পালন কৰা হৈছে। পৰ্যবেক্ষণৰ পাছত মাৰ্কাংকুচি এল পি স্কুলৰ ওপৰত আপুনি কি ক'ব বিচাৰে? মাৰ্কাংকুচি স্কুলখন এনেই মই যিটো আহি পেলাই দেখিছোঁ এতিয়ালৈকে খুব ডিচিপ্লিন স্কুল আৰু ল'ৰা ছোৱালীকেইটাৰ চকুত মই বহুত সপোন দেখিছোঁ। যে বিদ্যালয় আহিছে, কি কি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে? মই ইয়াত আহিছোঁ একচুৱেলি প্ৰট'কল অফিচাৰ হিচাপে। প্ৰট'কল অফিচাৰ মানে ইয়াত মিনিষ্টাৰ অহাৰ কথা আছে আজি। যোৱাকালিও আহিছে, তাত ADC আহিছে, গুণোৎসৱত আছিলোঁ। ইয়াত ৰাতিপুৱাৰ পৰা চৰকাৰে কিছু ৰুটিন বান্ধি দিছে। 9টাৰ পৰা প্ৰেয়াৰ আৰম্ভ হ'ব, তাৰপিছত পৰীক্ষা হ'ব, তাৰপিছত ইভেলুৱেশ্যন হ'ব, তাৰপিছত মিড ডে মিল আছে 1টাৰ পৰা 1:45লৈকে। তাৰপিছত বাকী টিচাৰৰ কিছু কাম আছে, এইখিনি কৰাৰ পিছত ফৰ্ম ফিল আপ হ'ব, তাৰপিছত পেকিং হ'ব। এইখিনিয়ে কাৰ্যসূচী আছে।